নানকাটা খাবলৈ সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে ভাল পায়। আজি মই অভেন নোহোৱাকৈ কেৰাহীত কেনেকৈ নানকাটা বনাব পাৰি তাৰে ৰেচিপি লৈ আহিছোঁ। প্ৰথমতে মই লৈছোঁ 1 কাপ ময়দা। ইয়াতে মই দিম আধা কাপ বেচন, 2 চামুচ চুজি, 1 চামুচ বেকিং পাউডাৰ, আধা চামুচ ইলাচি গুড়ি, আধা চামুচ নিমখ, আধা কাপ চেনি। চেনিখিনি মই গুড়ি কৰি লৈছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিহলাই ল'ম। এতিয়া ইয়াত আধা কাপ ঘিউ দি ভালদৰে গোটেইখিনিৰ লগত মিহলাই ল'ম। এতিয়া ইয়াত 2 চামুচ গাখীৰ দি ভালদৰে মঠি ল'ম। এতিয়া এখন কেৰাহী গৰম হ'বলৈ দিম আৰু কেৰাহীখনৰ ওপৰত এডাল ষ্টেণ্ড দি ঢাকন লগাই 10 মিনিটমান সময় কেৰাহীখন গৰম কৰিম। এইখিনি সময়তে এখন এলুমিনিয়ামৰ প্লেটত অলপ ঘিউ লগাই ল'ম আৰু মঠি লোৱা ময়দাখিনিৰ পৰা এনেকৈ অলপ অলপকৈ গোল কৰি ইয়াত দি যাম। আপোনালোকে মন কৰিব যাতে গোলটো ভাঙি ছাইডত ফাটি নাযায়। যদি তেনেকুৱা হয় আকৌ অকণমান গাখীৰ দি ভালদৰে মঠি ল'ব। এনেকৈ গোটেইকেইটা বনাই ল'ম। এতিয়া এখন চুৰিৰে ইয়াৰ ওপৰত মই এনেকৈ ডিজাইন বনাই দিছোঁ। আৰু ইয়াৰ মাজত মই চেৰি দিছোঁ। আপোনালোকে চেৰিৰ সলনি কাজু বাদাম, আলমণ্ড অথবা জেলিও ব্যৱহাৰ কৰিব পাৰে। মোৰ কেৰাহীখনো গৰম হৈ গৈছে। এতিয়া মই প্লেটখন ইয়াতে বহাই দিম আৰু ঢাকন লগাই কম জুইত 10 মিনিটমান সময় সিজিবলৈ দিম। 10 মিনিটৰ পাছত এইকেইটা মোৰ হৈ গৈছে। দেখিছে ইয়াৰ ছাইডকেইটা ৰঙচুৱা হৈ গৈছে। এতিয়া মই প্লেটখন উলিয়াই লৈ ঠাণ্ডা হ'বলৈ দিম আৰু ঠাণ্ডা হোৱাৰ পাছত বেলেগ এখন প্লেটত কাঢ়ি থ'ম। বাকী থকা কেইটাও মই এনেকৈয়ে বনাই ল'ম। মোৰ গোটেইকেইটা বনোৱা হৈ গৈছে। আপোনালোকেও এনেকৈ বনাই চাব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।